নমস্কাৰ, আপোনালোক সকলোকে ৰিংকি টেইলাৰিং চেনেলটিৰ প্ৰথমটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সহজ পদ্ধতিৰে চাদৰত দহি বটা শিকিম। আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। চাদৰৰ আগটো এনেদৰে পাৰি আপোনালোকে গধুৰ বস্তু এটা দি ল'ব যাতে চাদৰখন লৰচৰ হৈ নাথাকে, দহি বাতিবলৈ যাতে অসুবিধা নাপায়। বেজীত আপোনালোকে 3 ডলীয়াকৈ বা 5 ডলীয়াকৈ সূতা ভৰাই ল'ব। মই এতিয়া 3 ডলীয়াকৈ সূতা ভৰাই লৈছোঁ। এই চাদৰখনত দুটা ৰঙৰ ফুল থকাৰ কাৰণে মই দুটা ৰঙৰ দহি ব্যৱহাৰ কৰিম। আপোনালোকে আপোনালোকৰ চাদৰৰ ৰং, ফুলৰ ৰং চাই সূতা বাছি ল'ব। মই এতিয়া আপোনালোকক 2টা বা 3টাহে দহি বাতি দেখুৱাম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ পৰে। এইফালে তলেৰেদি বেজীটো সুমুৱাই ল'ব। ইয়াত 3টা বা 5টা গাঁঠি দিব। বেছিকেও দিব আৰু কমকেও দিব, 3টাতকৈ। যিবোৰে প্ৰথম দহি বা গাঁঠে অকণমান ৰছীডাল দীঘলকৈ থ'ব, নহ'লে গাঁঠিটো দিওঁতে অসুবিধা পাব পাৰে। এটা হ'ল। মই দুটা ৰঙৰ, এটা নীলা, ডাঠ নীলা, এটা বগা দিছোঁ। আৰু এটা কথা, ৰছীডাল 1 ইঞ্চি নহ'লে 1 ইঞ্চি আধা সিমান মানত ল'ব। বেছি মাজত ফাঁক থাকিলে দেখিবলৈ ভাল নালাগে, আৰু বেছি 1 ইঞ্চিতকৈ বেছি কম হ'লেও থোপ খাই পৰে দহিবোৰ। সেইকাৰণে মই 1 ইঞ্চি আধাই দিম। এইদৰে গোটেই চাদৰৰ আগটোত এনেকৈ ৰছী বান্ধি ল'ব লাগিব প্ৰথম, তাৰ পাছত আমি দহি বাতিম। এতিয়া আমাৰ চাদৰৰ আগকেইটাত ৰছী বন্ধা হৈ গ'ল। আমি এতিয়া দহি বাতিম। নেচাৰ পৰা আগতীয়াকৈ মই দহি সূতাখিনি উলিয়াই থৈছিলোঁ। মই অলপ সৰহকৈ লৈছোঁ, আপোনালোকে ইয়াতকৈ অলপ কমকৈও ল'ব পাৰিব। ৰছী দুডাল এইদৰে থৈ দহি সূতাখিনি এনেকৈ থ'ব। 2টা বা 3টা টানকৈ গাঁঠি দিব যাতে খোল খাই নাযায়। এইদৰে আকৌ এডাল ওপৰলৈ এডাল তললৈ থৈ মাজত এনেকৈ গোট খুৱাই ল'ব সূতাখিনি। তলফালেদি এনেকৈ আঙুলিটো থৈ আঙুলিৰ তলেৰেদি এইদৰে আনি আঙুলিটো উলিয়াই এই সূতাডাল ভৰাই দিব। এই গাঁঠিটো টানকৈ দিব, তেতিয়াহে পাছৰ গাঁঠিখিনিও টান হ'ব। ইয়াত 2টা বা 3টা দি দিব গাঁঠি টানকৈ, যাতে
নোখোল খায়। ওপৰত থকা সূতাডালেও এনেকৈ আকৌ আঙুলিটো তলফাল দি আনি দৰে বাওঁফাল দি লৈ সোঁফালে আনি আকৌ এনেকৈ সোমোৱাই গাঁঠি দি দিব। আপোনালোকে দহিটো দীঘলকৈও থ'ব পাৰিব, চুটিকৈও থ'ব পাৰিব। মই অলপ দীঘলকৈ থ'ম। আমাৰ প্ৰথম দহি হৈ গ'ল। চাব যাতে এইটো অলপ টান হয়, এই ওপৰৰ টোপটো টান হয় যাতে, তেতিয়া দহিটো খোল খাই নাযায়। আমাৰ 2 নম্বৰ দহিটো পাতিম। অলপ মিলাই ল'ব, দহিখিনি পাৰিলে ফনিয়াই ল'ব যাতে মিহি হৈ থাকে। এতিয়া দহিখিনি বাতিবলৈ অলপ ভাল পাব। আকৌ একেদৰে সেইডাল এনেকৈ ওপৰলৈ থৈ তাৰ মাজত দহিখিনি থৈ ল'ব। আকৌ সেইদৰে গাঁঠি দিব। মই 3টা দিছোঁ। ভালকৈ মিলাই ল'ব যাতে দহিটো দেখিবলৈ ভাল লাগে। এনেকৈ তলফাল দি আনি আকৌ দৰে আমাৰ 2 নম্বৰটো হৈ গ'ল। অলপ সৰু ডাঙৰ হ'লে মিলাই ল'ব পাছত। এইদৰে চাদৰৰ 2টা আগতে দহি পাতি ল'ম। এতিয়া আমাৰ চাদৰৰ 2টা আগত দহি বটা হৈ গ'ল। শেষত আপোনালোকে এইদৰে দহিবোৰ ফনিয়াই বাঢ়ি থকা সূতাখিনি কাটি দিব, তেতিয়া দহিবোৰ দেখিবলৈ ধুনীয়া লাগে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।